নমস্কাৰ বন্ধুসকল, আজি আমি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, পৃথিৱীত বহুত আচৰিত ধৰণৰ বস্তুৱে ভৰি পৰি আছে। পৃথিৱীত প্ৰত্যেক দিনাই কিছুমান আচৰিত ঘটনা ঘটি যোৱা দেখিবলৈ পোৱা যায়। আজি আমি আপোনালোকক এনে কিছুমান আচৰিত ঘটনাৰ কথা ক'ম, যিটো শুনি আপুনিও আচৰিত হৈ যাব। তেনেহ'লে আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সাগৰৰ মাজত দুটা হৰিণ পোৱা গৈছিল। সাগৰত পোৱা বস্তুৰ ভিতৰত হৰিণ হয়তো কেতিয়াও শুনা নাই, কিন্তু এই মাছমৰীয়া কেইজনে সাগৰৰ মাজত দুটা হৰিণ পাইছিল। কিন্তু এইটো কোনেও নাজানে যে এই হৰিণ দুটা তালৈ কেনেকৈ আহিল। তাৰ পাছত হৰিণ দুটাৰ কাষ পাওঁতে এজন মাছমৰীয়াই পানীলৈ গৈ হৰিণ দুটাক পানীৰ পৰা উলিয়াই আনে। সাগৰৰ তলিত এইখন প্লেন পোৱা গৈছিল। নৰৱে সাগৰত কেইজনমান ব্যক্তিয়ে এই প্লেনখন দেখা পাইছিল। যেতিয়া সেই মানুহকেইজন প্লেনখনৰ ওচৰলৈ গৈছিল, তেতিয়া প্লেনখনৰ ভিতৰত দুজন মানুহৰ জঁকা দেখিবলৈ পোৱা গৈছিল। এই প্লেনখন দ্বিতীয় বিশ্বযুদ্ধৰ আছিল আৰু এই জঁকাকেইটা ড্ৰাইভাৰ ছিটত দেখিবলৈ পোৱা গৈছিল। ববি। বন্ধুসকল, কেমেৰাত দেখা পোৱা এই জীৱটো দেখিবলৈ হেৰি পটাৰ মুভি ববিৰ দৰে লাগে। তাত থকা এজনী মহিলাই কোৱা মতে ৰাতি কিছুমান আচৰিত মাত শুনা পাইছিল আৰু ৰাতিপুৱা যেতিয়া কেমেৰাত দেখা পাইছিল তেতিয়া গম পাইছিল যে এই জীৱটো মহিলাগৰাকীৰ ঘৰত সোমাই আছিল আৰু কিছু সময়ৰ পাছত ঘৰৰ পৰা ওলাই গৈছিল। 100 মিটাৰ দীঘল এডাল প্লাষ্টিকৰ পাইপ। এই পাইপডাল 2017 চনত সাগৰৰ কাষত পোৱা গৈছিল। এনে ধৰণৰ আৰু 200ডাল পাইপ আছিল, কিন্তু সেইবোৰ কোনেও পোৱা নাছিল। আমাৰ শেষত আছে দুজন ব্যক্তি। এই দুজন ব্যক্তি বিজুলী পৰাৰ পৰা প্ৰথমতেহে ৰক্ষা পৰিছিল। বন্ধুসকল, ইয়াৰ ভিতৰত কোনটো ঘটনা আপোনালোকৰ সকলোতকৈ বেছি ভাল লাগিল আমাক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।